হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। পোনপ্ৰথমতে আপোনালোকৰ সকলোকে প্ৰিয়া গগৈ চেনেললৈ স্বাগতম জনাইছোঁ। যিহেতু আজি আমাৰ হেডকোৱাৰ্টাৰ ৰাইজিং ডে, আজি 5 জানুৱাৰী আমাৰ হেডকোৱাৰ্টাৰ ৰাইজিং ডে। তাৰ উপলক্ষে আমাৰ নতুন প্ৰশিক্ষাৰ্থীসকলে অলপ ডেক'ৰেশ্যন কৰিছে, তাকে আপোনালোকক দেখাবলৈ আহিছোঁ। আহকচোন চাওক কেনেকৈ ডেক'ৰেশ্যন কৰিছে। আৰু তাৰ লগতে কিছুমান কালচাৰ প্ৰগ্ৰেমো আছে, বিহুকে ধৰি আদি কিছুমান তেনেকৈ আৰু কিছুমান হেৰি কৰিছে ন প্ৰিয়া। তো আমি যিমানটো সম্ভৱ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে আমাৰ লগত জড়িত হৈ থাকি আপোনালোকে চাই গৈ থাকক আমাৰ 11 এপিবিএনৰ ৰাইজিং ডেনো কেনেকৈ উদযাপন কৰোঁ। বিহু নৃত্য belajar kalian nih mungkin ya. Pun kalian. Kolak.
হেল্ল' গাইজ, আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো দবাই দিব। আৰু এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। বাই বাই।